ৰাজ্যত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনক লৈ সৰব চৰ্চা। ৰাজ্যত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনক লৈ সৰব চৰ্চা। ৰাজ্যজুৰি এতিয়া বিধানসভা নিৰ্বাচন। চৰকাৰ বিৰোধী উভয় দলৰে পৰা নেতা কৰ্মীসকল যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে। চৰকাৰ আৰু বিৰোধী দল উভয়ে নেতা কৰ্মীসকল যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে। BTCত BPF চৰকাৰ গঠন হোৱাৰ পিছতেই এতিয়া BTCৰ আসনসমূহক লৈ চলিছে সৰ্বত্ৰে গুণাগথা। BTCত BPF চৰকাৰ গঠনৰ পিছতেই এতিয়া BTCৰ আসনসমূহক লৈ চলিছে গুণাগথা। 42 নং বাক্সা সমষ্টিৰ পৰা UPPL দলৰ টিকেট বিচাৰি বাপন বসুমতাৰীৰ সমৰ্থকে অনুষ্ঠিত কৰিছে সংবাদমেল। নমস্কাৰ, আজি আমি ইয়াত আহাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ UPPL দলৰ আমাৰ BTRৰ ex-CM প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ UPPL দলৰ ছাৰসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ আহি থকা যি আমাৰ এছেম্বলি ইলেকশ্যন, সেই ইলেকশ্যনত আমাৰ UPPL দলৰ ফালৰ পৰা আমি আমাৰ সেই দক্ষিণ বাস্কা বা আমাৰ দক্ষিণ ছাইডৰ পৰা আমি আজিলৈকে আমাৰ এই 42 বাক্সা সমষ্টিত পৰা আজি 78 বছৰ ভাৰত স্বাধীন চলি আছে। সেই আজিলৈকে আমি এই অঞ্চলৰ পৰা আজিলৈকে এটাও আমাৰ কেণ্ডিডেট পাবলৈ সক্ষম হোৱা নাই। সেইৰ কাৰণে আমি আহি থকা 42 বাক্সা সমষ্টিত আমাৰ UPPL দলৰ পৰা আমাৰ বাক্সা সমষ্টিৰ পৰা আমাৰ বাপন বসুমতাৰী ডাঙৰীয়াক আমাৰ UPPL দলৰ পৰা আমাৰ বাক্সা সমষ্টিত টিকেট দিবলৈ আমাৰ ex-CM ছাৰ আৰু আমাৰ UPPL পাৰ্টিৰ সভাপতি আৰু সম্পাদকবিলাক আমি আহ্বান জনাইছোঁ। বাপন বসুমতাৰীক লাগাৰ কাৰণটো সেইটোৱে হ'ল আমাৰ এই অঞ্চলৰ উন্নতি আৰু প্ৰগতিৰ কাৰণে আমি বাপন বসুমতাৰী ডাঙৰীয়াকে বিচাৰিছোঁ আৰু